কৃষ্ণ আপোনালোকে হৰ্ডিংখন দেখি ধৰিব পাৰিছে যে মই কিহৰ ভিডিঅ' দিবলৈ বিচাৰিছোঁ। এয়া হৈছে আমাৰ কেম্পৰ ভাওনা আৰু বৰসবাহৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাম। আৰু এয়া হৈছে দিনৰ ভাগৰ পৰিৱেশ। আমাৰ নামঘৰ এফালে আছে, নামঘৰ এফালে আছে মন্দিৰ। আৰু দিনত যিহেতু বৰষুণ দিছিল আৰু সেয়েহে মানুহ অলপ হেৰেঙা হৈ আছে। ৰাতিলৈ কিন্তু কোনো বৰষুণ দিয়া নাই, বতৰ বহুতেই ফৰকাল। ৰাতিলৈ ভাওনালৈ বহুতো মানুহ আহিছে আৰু যিহেতু বন্তি জ্বলাবলৈ বাহিৰত দিছে, যিহেতু ভিতৰখন লেতেৰা হৈ যায় সেইকাৰণে মানুহে এয়া বাহিৰতে বন্তি জ্বলাইছে। আৰু ভিতৰত যিহেতু নাম প্ৰসংগ হৈ আছে। এয়া আমাৰ বাইদেউসকলে মিঠৈ বনাইছে। আৰু যিহেতু ৰাতিলৈ এভাগ ভাওনা আছে আৰু আমাৰ আৰু মই এভাগ ভাও ল'বলৈ সুবিধা পাইছিলোঁ আৰু ভাবিছোঁ ভাওনাৰ কিছু দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব দেই।
ভাগ্যবাদী দাস আরে পৰাধীন জগত তুমি স্বামী বৰণ কৰি তোমাৰ ৰূপ যৌৱনৰ কিয় কলংক খেলিবা নজৰ যোৱা শ্ৰীৰামৰ পাকে আৰু মনোবাঞ্ছা কৰাকৈ
ধার্মিক ধার্মিক